তো আপোনালোকে ভিডিঅ'টো চাই আছে মিষ্টাৰ বিনোদ ৰাৱান সৰি মিষ্টাৰ বিনোদ ৰাৱান তো বহুত দিনৰ মূৰত ভিডিঅ'টো আপলোড দিয়া নাই তো আজি দিলোঁ আৰু কি হয় আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব তেতিয়াহে গম পাব ভিডিঅ'টো কি আছে কি নাই তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব তো এতিয়া মই যাবলৈ ওলাব লাগে ৰংচাই বেংকত তো বেংকৰ পৰিস্থিতি কেনেকুৱা আপোনালোকে দেখাব পাব লাষ্টলৈ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু যদি ভিডিঅ'টো ওলাই চাই ভাল লাগে ন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ইয়াতে কৈ দিছোঁ আদাতে তো গাইছ আপোনালোকে ভাবি আছে চাগে এইটো হ'ল আধাৰ কাৰ্ড বনোৱা অফিচ নেকি নহয় এইটো কোনো আধাৰ কাৰ্ড বনোৱা অফিচ নহয় এইটো হ'ল ৰংচাই বেংক চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰংচাইত আছে এইটো তো আপোনালোকে দেখা পাইছে না মানুহ ভিতৰত যাব নিদিয়ে দুজন তিনিজনকহে যাব দিয়ে কেতিয়াবা বেছি যাব দিয়ে কিন্তু আজিৰ দিনটো কি হৈ আছে নাজানো কিন্তু বহুত আমি প্ৰায় 3 ঘণ্টামান ৰখিলোঁ তথাপিও বাহিৰৰ পৰা ভিতৰত সোমাব পৰা নাই কি যে হ'ব আৰু মই ভাবিবই পৰা নাই মাছৰ বজাৰত আহিছোঁ নে বেংকত আহিছোঁ ইমান মানুহ ভিৰ ন আপোনালোকে দেখা পাইছে না মই বহুতবাৰ আইডিয়া বেংক বা গোৱালপাৰা ষ্টেট বেংকত বা চেণ্ট্ৰেল বেংকতো গৈছোঁ তথাপিও এনেকুৱা মানুহ ভিৰ দেখাই পোৱা নাই চাওক ভিতৰত সোমাবই পৰা নাই আমি তো এতিয়া মই আছোঁ ৰংচাই বেংকৰ ষ্টেট বেংক আৰু তাৰ ওপৰত বিল্ডিং যে আছে না সেই যে ওপৰত আছোঁ মই তো ৰাতিপুৱা 10টা মানত আহিছিল এতিয়াও পোৱা নাই ভিতৰত সোমাবলৈ তো কি কৰিম আৰু উপায় নাই ভাই উপায় নাই বহুত এলেহুৱা চালা খং উঠি গৈছে মা কচম ইয়া মোৰ চিষ্টাৰ তো আমি আহোঁতে প্ৰায় সন্ধিয়া হৈ গ'ল 7টা মান বাজিল আৰু তো ভিডিঅ' বনাব পৰা নাই তো ইয়ে আৰু ভিডিঅ'টো এইখিনি আপোনালোকে চাই কেনেকুৱা পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আহিবলগীয়া আছে ভিডিঅ'টো বহুত ধামাকা আহিব তো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তলত ৰঙাকৈ লিখা আছে ছাবস্ক্ৰাইব বুলি এইটো টিপি দিব আপোনালোকে আৰু বেল আইকনটো দবাই দিব ঠিক আছে আৰু নতুন আহিব লগা ভিডিঅ' আছে আপোনালোকে চাই থাকিব পাৰিব মজা বনাম আৰু এইখিনিতে মই আপোনালোকে এটা কথা কৈ আছোঁ যে এইটো পুৰণা মোবাইল দি কেমেৰাটো ইমান স্পষ্ট নহয় তো মই নতুন মোবাইল লৈ আপোনালোকক ভিডিঅ' বনাবলৈ আছোঁ তো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ চেনেলটো বিনোদ ৰাৱা